ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে তো ভালে থাকক সদায় তো পুনৰ এটি নতুন ব্লগলৈ স্বাগতম তো এতিয়া গৈ আছোঁ বৰ্তমান কিমিনত যাম আৰু দুজনী বা যাব ধৰ সিহঁতৰ টিকলি যাব দুজনী তো সিহঁত টিকলি ব্লগ কৰে তো সেইটো কাৰণে যাব আৰু মই আহিছোঁ লগতে আজি টাইম হৈ গ'ল মানে সেই ঘড়ীটো থাকি এইটো আছিলোঁ তো বহুত সোনকালে ওলোৱা কথা আছিলে কিন্তু ওলাব পৰা নহ'লে মানে দেৰি হৈ গ'ল আৰু টাইম হৈ গ'ল 11:30 বাজিলে আৰু তেনেকৈ আহিছোঁ বলক সকলোৱে ভিডিঅ'টো দেখাব চেষ্টা কৰিম যিহেতু যি হ'লেও গ্ৰুপটো বেয়া হৈ গ'ল ন দেখাব চেষ্টা কৰিম যিমানটো পাৰোঁ আৰু মোবাইলতে ক্লিপ লৈ বলক আৰু লগ পাই আছোঁ আজাৰ আৰু ৰাস্তা কাষত আজাৰ দেখিলে আৰু কি মজা লাগে সুগন্ধি আহি গ'লোঁ আৰু এইফালে পিছফালে মোৰ নতুন মেম্বাৰ এইফালে চব পূৰা একদম এইফালে পূৰা চেলিব্ৰিটি মানুহ এইবোৰ চব চেলিব্ৰিটি আৰু এইফালে চাওঁ টিকলো এফালে চোৱা হাই গৈ দিয়া হাই আৰু এইফালে আমি আহি গ'লোঁ আৰু আহি সোৱণশিৰি পাৰ গ'লোঁ ক'ত গৈ আছোঁ গম পাবই ইউটিউব থাম্বনেইল আৰু টাইটেল চাই গম পাই যাব ক'ত গৈ আছোঁ বৰ্তমান সোৱণশিৰি ব্ৰিজ আৰু সোণেৰে ভৰা নদী আমাৰ এইফালে ৱেডাৰটো চক পূৰা চেক্সি ৱেডাৰ আৰু ৰ'দটোতো ধামাকা দি আছে এইফালে বলক मामा के गाड़ी में घूमने के लिए अरे पहले पूरा हाय अरे पहले टिकली ब्लॉग बनाया ऐसे ऐसे सुना हम लोग बहुत मजा करेंगे आप लोग हमें देखते रहो बहुत मजा करेंगे आप लोग हमें देखते रहो स्माइल दीदी स्माइल बॉलीवुड छावा कर वालीदनी ब्लॉग बनाए बारबेना की असले बारबेना ক্লিপটো লৈহে চাই আছে পুৰা এফালে ভাল ভাল আকো কৰিব লাগিব না শয়তান মই শয়তান আদাৰ গছত কি বুলি কয় আদাৰ গছত কিউট বুলি কোৱা মানুহ এইবোৰ আমাক আকৌ কিউট বুলি নকয় আমাক শয়তান বুলি কয় কিন্তু আদাৰ গছত কিউটি সেইফালে কাজিয়া লাগি আছে চক এইফালে আহি আমি ক'ত পালোঁ এইফালে পৰা লখিমপুৰ বাইপাছ হৈ আহিলোঁ আৰু বাইপাছ হৈ অহাৰ পিছত এইফালে এভাগ মন্দিৰ চক এইফালে দুৰ্গা মন্দিৰ আমাৰ চক আমি ফাইনেলি আহি পিনি এইফালে পাই গ'লোহি আমাৰ কিমিন সোমোৱা ৰাস্তাত আৰু এইফালে চক এই পূৰা ভিৰ হৈ আছে ইফালে আছোঁ আমি এইফালে সোমাই গ'লোঁ পূৰা কিমিন যোৱা ৰাস্তাত চক ফাইনেলি পাইছোঁহি আৰু বেছি দূৰ নাই অলপকৈ আৰু এইফালে পূৰা দোকান চোকান আৰু এইফালে মই ৰৈ দিছোঁ বাৰু তো আমি এইফালে বঢ়িয়াকৈ আহি পাই গ'লোঁ আৰু ডিজুৰ টেষ্ট এইফালে চক ডিজুৰ টেষ্ট কি মজা লাগিছে টিটো আৰু এইফালে চক লোকেশ্যন আল্টিমেট আৰু এইফালে গছজোপা নাম কি নাজানো ডিজু ফাইনেলি আহি পিনি ডিজু পাই গ'লো এইফালে আৰু লোকেশ্যন অপছ ভাষা নাই মানে লোকেশ্যনৰ কথা ক'বলৈ ইমানে মজা ইয়াৰ আগত এবাৰ আহিছিলোঁ আপোনাৰ ৰাইড হিচাপে নহয় এনেই 26 জানুৱাৰীত নে 15 আগষ্ট কিবা এটাত আহিছিলোঁ আই থিংক 15 আগষ্টত আহিছিলোঁ নেকি তো তেতিয়া আহিছিলোঁ বাট ইমান এটা ভালকৈ ভিডিঅ' বনোৱা নহ'লে কিন্তু আজি আপোনালোকক দেখাব চেষ্টা কৰিছোঁ যিমানৰ পৰা আৰু ফেলে ঠাণ্ডা পৰিৱেশ ফেলে চক এইফালে ফিল হৈ গৈছে মানে এটা টেৰা বেকা একা বেকা ৰাস্তা ন শ্বিলঙৰে একা বেকা দীঘলীয়া বাট নিচিনা ফিল হৈ আছে শ্বিলঙৰে একা বেকা দীঘলীয়া বাট তাৰপিছত কি আছিলে গানটো তাৰপিছত পাহৰি গ'লোঁ দেই গাইছ বেয়া চেনা পাব আৰু মোৰ কাণডালে পূৰা খাই দিছে কলিজা তাৰপিছতো আৰু ঠাণ্ডা মাৰি আছোঁ ন
আপোনালোকে মৰম চৰম নিদিয়াৰ কাৰণে মই আজিকালি বেমাৰ চেমাৰ ট্ৰিটমেণ্ট নকৰা হৈছে মৰম দিব ভিডিঅ'বোৰকে মৰম দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহে বেমাৰ নোহোৱাকৈ থাকিম আৰু এইফালে চব টাৰ্ণিং কেইটা অহ' নিজকে মানে এটা বেলেগ এটা দুনিয়াত নিজকে মানে এটা বেলেগ এটা জেগাত অহা নিচিনা লাগিছে আৰু কি ফিল কন্যাকুমাৰী আৰু এইফালে চাওক এই তো আমি বহুত দেৰি অপেক্ষাত এতিয়া ম'ম' খাম বুলি কৈ বহুত দেৰি আছিলোঁ বহুত দেৰি পিছত আহি পিনি পাই গ'লোহি ম'ম'খন আৰু এইফালে ডগি ডগি আৰু আমি এতিয়া ম'ম' খাবলৈ সোমাই যাওঁ ম'ম' ফাইনেলি ম'মৰ অনুসন্ধানত পূৰা চলাই আছিলে এইফালে শিল্পাৰীয়ে আৰু ফ্লেছ লাইটটো জ্বলি আছে পূৰা একদম চলাই আছিলে বাৰু বিনা খাই গৈ দিয়ে क्या खाएगा अभी क्या खाएगा ম'ম' আমি চবেই এতিয়া ম'ম' খাবলৈ এইফালে চব সোমাই গ'লোঁ ম'ম' খাবৰ কাৰণে সোমাই গ'লোঁ আৰু মজাকৈ ফাইনেলি ম'ম' আহি গ'ল এয়া কিমিনত ম'ম' খাই আছোঁ ৰাতি আহিছে দিনৰ 1টা বজাত মজা তো আপোনালোকে আহিলে কেৰৰ ম'ম' খাব বহুত ভাল হ'ব দোকান এখনত যদি নাম আছে কৈ দিম বাৰু দামটো লগত আৰু এইফালে ৰেষ্টুৰেণ্টত আহি ছাবস্ক্ৰাইবাৰ বহাই আছে আৰু এইফালে পূৰা মজাকৈ ৰখি লৈ পিনি দুটামান ফটো ক্লিক কৰিলোঁ ফটোখিনি চাব যদি ভাল আছে ইয়াত চোৱা নাই বৰ্তমানলৈকে যদি ভাল আছে ইনষ্টাগ্ৰাম পাব ইনষ্টাগ্ৰামত লিংক আহি আছে কেঁচা শইকীয়া তো দি দিছোঁ ফটো তো ভালকৈ চাব আৰু এইফালে চাওক লোকেশ্যনটো চাওক না কি মজা হৈ আছে এইটো পোৱালি বান্দৰ আৰু এইফালে চব বান্দৰ এই পাৰ হৈ গৈছে এইটো বান্দৰ তো আমি চব ফাইনেলি আহি গ'লোঁ এইফালে ট্ৰি হাউচ চ' আমাৰ ৰাস্তাটো অলপ খেলি মেলি হৈ গৈছিলে মানে আকৌ ৰিটাৰ্ণ গুচি গৈছিলোঁ বেলেগ এটা জেগাত বুলি আমাৰ এয়া আমাৰ মেইন মহাপুৰুষে আমাক কৈ দিছিলে এইফালে আছে নিজে চিনি নাপায় কিন্তু এতিয়া মাৰিছে লাজ পাইছেতো লাষ্টটো বম বেয়াকৈ লাজ দিলোঁ ভিডিঅ'ত নকলোঁ আৰু সেইখন আৰু মই এতিয়া বৰ্তমান সোমাই গ'লোঁ এইফালে আৰু মোৰ ফোনটো হট হৈ গৈছে দেই বাই এতিয়া বৰ্তমান গৈ আছোঁ টিয়ছ আৰু হাবিৰ মাজে কিমিন ভিউ পইণ্ট আমি মানে বৰ্তমান গৈ আছোঁ কিমিন ভিউ পইণ্টত আৰু এইফালে চক হাবিৰ মাজে ৰাস্তাটো ভাল লাগিছে পূৰা আপ বঢ়িয়াকৈ ইমান আপত আহি এইফালে সোমাই গ'লোহি কিন্তু ৰাস্তাটো ভাল এটা নহয় কিমিন নিউ ৰিজৰ্ট এণ্ড ভিউ পইণ্ট তো আহিছোঁ কি হয় দেখা যাওক তো ক'ত আছে নাই আৰু এইফালে ভিউ পইণ্টটো এটা দেখাম আৰু ৰখি দিম চাগে আই থিংক নে গৈ লওঁ নে আগত আমাৰ ইমানেই বেড লাক এইফালে চাওক না আজি মানডে হয় ন তো মানডে মানে আপোনাৰ অ'পেন নহয় ক্ল'জ থাকে এইখন চাওক কিমিন ভিউ পইণ্ট অ'পেন থাৰ্ছডে টু ছানডেহে টাইম নাই 11 AM to 10 PM আউটছাইড ফুড ড্ৰিংকছ নট এলাউড মানে কি ক'ম আৰু একদম ইমান কষ্টকৈ আহিলোঁ তো আজি মানডে বন্ধ থাকে মানে চব বেড লাক আজি বহুত বেছি বেড লাক টিকলো বেড লাক ইমান কষ্টকৈ আহিলোঁ এইফালে বা দুজনীৰ লগতো এইফালে আহিলোঁ আৰু দেখাম বুলি আৰু আহিলোঁ মানে কি ক'ব আৰু উপায় নাই উপায়হীন হৈ গ'লোঁ আজি তো কি ক'ব বন্ধ যেতিয়া আমিতো গম নাপাওঁ ন মানে তো সোমবাৰে বন্ধ থাকে ৰেগুলাৰ তো মানডেটো টিউজডে মঙলবাৰৰ পৰা দেওবাৰলৈকে খোলা থাকে মানে তো সেইটো কাৰণে বহুত দিগদাৰ হৈ গ'ল আচলতে আগতে গম পোৱা হ'লেতো কথাই আছে ইমান ৰ'দত তাতে ঘূৰিও আহিলোঁ ইফালৰ পৰা মানে কি হ'ব ভাবি পোৱা নাই আৰু নাই বেড লাক চক ভিউ এইফালে ভিউটো চাওক না আল্টিমেট লাগিছে অলপকৈ ভিউ পইণ্ট এটা দেখিছোঁ যোনটো জেগাত গৈছিলোঁ আমি ৰিজৰ্টখনত কিন্তু ৰিজৰ্টখনত যাবলৈ মানে আজি মানডে হয় ন সোমবাৰে বন্ধ তো
আৰু এফালে পৰা ভিউ পইণ্ট পুৰা অলপ অলপকৈ দেখা পায় মানে এতিয়া আপোনালোকে যিটো ইয়াৰ ভিডিঅ'টো বনাব ইচ্ছা নোযোৱা হৈ গ'ল প্ৰথমতেতো ইচ্ছা যোৱা নাছিলে হ'লেও বনাইছিলোঁ বাট এতিয়া যিটো আকৌ আহি পিনি মানে বহুত দুখ মনেৰে কি ক'ম আৰু দুখ হৈ গ'ল পুৰা দুখ মানেতো ভিডিঅ'টো আজি ৰাস্তা ক্লিপে চাব আৰু কিমিনৰ অহা ৰাস্তা ক্লিপটোকে চাব আৰু বাকীনো কি দেখাব চেষ্টা কৰিম তেনেকৈ হাবি জংঘল কিবা হাবি জংঘলবোৰকে চাব আমাৰ মানুহবোৰক চাব সেয়াই চাব আৰু বাকী একো চাব নালাগে আপোনালোকে আজি সেইটো তো নেক্সট টু বি কণ্টিনিউ কৰি দিম ইয়াৰ পিছত আহিম আকৌ এদিন নেক্সট আহিমেই টি হাউচ তো বঢ়িয়াকৈ এই ভিডিঅ'টো এণ্ডটো নকৰোঁ ইয়াৰ আগত যদি আকৌ কিবা কিবি পাব পাৰোঁ তো সেইবোৰকে দেখাম আৰু ছাপৰ্ট গাইজ ফাইনেলি আমি আহি লখিমপুৰ টাউনৰ মাজত এইফালে টাউনৰ মাছ মজিয়াৰ দি আহি সোমাই এফালে আহিলোঁ শিৱ মন্দিৰ ফালে আহিলোঁ এন এল কলেজ বাই জিনিয়াছ বি ভি এইফালে পাৰ কৰি এটেম ফিল্ড আৰু ত্যাগখেদা পাৰ হৈ আহি পিনি আমি এতিয়া আহিলোঁ উপায়ুক্ত কাৰ্যালয়ৰ DC অফিচ পাই গ'লোহি আৰু বহুত দিনৰ লখিমপুৰৰ ভিডিঅ' বনোৱা নাই বাৰু দিয়া নাই এইফালে কুঁহিয়াৰ ৰস আৰু এইফালে এতিয়া কিবা কি খাম বোলো আমি দহি কচুৰি নে কি এইবোৰ বুজিছি নাপাওঁ মুখত নুফুটে এইবোৰ চাইনিজ মাল এইবোৰ আমি এতিয়া খাম মানে সেইটো কাৰণে টাউনৰ মাজতে আহিলোঁ নহ'লেতো বাইপাছদি হৈ গ'লোঁ হয় তো যিটো কাৰ্য হেৰিত গৈছিলোঁ চব বেড লাগ আজি তো সোমবাৰনো কিয় আৰু এইফালে কি বনাই আছে ৰাস্তাৰ মাজত লখিমপুৰখন উন্নত হৈছে নেকি অকণ ৰাস্তাৰ মাজত এইবোৰ কি বনাই আছে চকী টকী এইবোৰ পেণ্ডেল বনাই আছে ফেন চেন লগাই বহুত ডেঞ্জাৰ্ছ ভিৰ ভাৰ নহয়তো সেইটো কাৰণে পূৰা এইবোৰ ৰাস্তাৰ মাজতে বনাই দিয়ে আৰু নে কি কয় গাইছ এই ট্ৰেফিকবোৰতো এনেই থাকে ইয়াত ভিৰটো লগাবই যাবলৈ চাবি তহঁতি চিট বেল্টহে চাবি চিট বেল্ট লগাই আছে আৰু আমি এতিয়া সেইফালে সোমাম বগীবেদৰ ওচৰত নামটো কি আছিলে পাহৰি গ'লো নিউকৈ খুলিছোঁ তাতে খাম দহি কচুৰি নামটো আজি প্ৰথমবাৰ খাম প্ৰথম শুনিছোঁ বলি বলি বুদ্ধি চাম একো নহয় অ' একো নকয় জানা গৰমত মৰিছোঁ গুচি গ'ল মানুহে আৰু আমি এইফালে আহি গ'লোঁ ৰাজস্থান চুইটছ এণ্ড স্নেক্সত আহি গ'লোঁ তো ইয়াত সোমাই আমি এতিয়া খাম দহি কচুৰি এইবোৰ চব খুৱাবলৈ পূৰা ৰেডি হৈ আছে খাবৰ কাৰণে ৰেডি কি কৰোঁ টোপনি গৈছে আৰু এতিয়া আমি খাওঁ পেলাই আহি গ'লোঁ এই কি নেকি দহি কচুৰি এয়াই দহি কচুৰি আমাৰ জীৱনত ফাৰ্ষ্ট টাইম খাম থেংক ইউ বহুত ভাল বস্তু এটা নোখোৱা বস্তু এটা খুৱাই দিয়াৰ কাৰণে ধন্যবাদ বহুত ধন্যবাদ খাওক কৰক বঢ়িয়া একদম মজা ভায়েকে ভায়েকক খোৱাই দিছে তাকে আৰু মৰম কি লাগে মজা আমি এতিয়া খাওঁ টেষ্টি কৰোঁ খুব খাইছে এইফালে টিকলি বেলেগ কিবা খাইছে এইফালে সুজাতা বাই নাখালেই টিকলি মজা চাটনি দৈ চানা আৰু কচুৰি ন চ' এইফালে বঢ়িয়াকৈ আহি গোগামুখ আকৌ আগিন পাই গ'লোঁ এইফালে শিল্পী বাহঁত যাব লৈছে এয়া চব যাবৰ কাৰণে উৎপাত লগাই আছে উৎপাত লগাই আছে আৰু এইফালে বাহ বাই বিনা ঐ টিকলি কিজনী বাই দিয়া ভিডিঅ'ত বাই আকৌ লগ পাম কেতিয়াবা